এখন ৰেনল্ট কোড আছে 2016 মডেল 90000 ত ওলাই যাব 90000 ওলাই যাব 90000 ত বুলে ওলাই যাব এখন এখন অল্টো কেটেন কিমান অল্টো কেটেন লাগে কিমান অল্টো 800 লাগে সব পাবো ইয়াতই আছে এখন গুদামত মাৰুতিৰ গাড়ী আছে সব তো আপোনালোকে মাৰুতিৰ গাড়ী পাই যাব ইয়াত 120 হয় 1,20,000 ত অল্টো লৈ যাব পাৰিব হয় 1,20,000 ত এখন অল্টো লৈ যাব পাৰিব মানসদাৰ লগত কন্টাক্ট কৰিব নমস্কাৰ ৰিজু দেৱৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম আজি মই আইছো ৰিচা কাৰপ্লাই যোৰহাট ইয়াত গাড়ী ষ্টক আপডেট হৈছে তো সকলো গাড়ী দেখুৱাম তো দুইটা তিনটা পাৰ্টত আহি আছে লাষ্ট পাৰ্ট হয় এইটো তো সম্পূৰ্ণ ভিডিঅ' চাব অকমানো স্কিপ নকৰিব যাতে সকলো গাড়ীৰ ডিটেইলছ পায় আৰু ইয়াৰ পৰা যদি কিবা গাড়ী পাৰচেজ কৰিছে তেনেহ'লে চাই ল'ব টেষ্ট ড্ৰাইভ কৰি ল'ব তাৰপিছত পাৰচেজ কৰিব কাৰণ মই জাষ্ট গাড়ীৰ ইনফৰমেশ্যন দিওঁ আৰু পুৰণা ভিডিঅ' চাবৰ কাৰণে ওপৰত আই বটনত গৈ পুৰণা ভিডিঅ' চাব পাৰিব আৰু ইয়াৰ পৰা যি গাড়ী পাৰচেজ কৰিব নাম ট্ৰান্সফাৰ আৰু ফাইনেন্স সব ইয়াৰ পৰাই হৈ যায় তো বলক আমি ভিতৰত যাওঁ একদম পুরা গাড়ির গুদাম আছে যদি আপোনালোকে আহি পেলাই চাই আৰু মানস দা আমাৰ কাৰণে ৰেডি হৈ আছে তো মানস দা আমাক এইবিলাক গাড়ী যে দেখিছে গোটেইবিলাক গাড়ীৰ ডিটেইলছ দিব নে কি মানস দা সব ডিটেইলছ দি দিব আৰু আমাৰ কেমেৰামেনৰ অৱস্থা শেষ ভিডিঅ' কৰি কৰি তো তাক আমি কম যে আমাক ফাৰ্ষ্টৰ পৰা দেখুৱাই আনিবৰ কাৰণে তো মানস দাকো কম যে আমাক গোটেই গাড়ীৰ ডিটেইলছ দিবৰ কাৰণে তো ফাৰ্ষ্টত আমি ষ্টাৰ্ট কৰিম সেই দূৰত আছে মাৰুতি ভেন এখন হোৱাইট কালাৰত মানস দা এখন আপোনাৰ 2016 মডেলত আছে মাৰুতি অমনি হোৱাইট কালাৰত আছে আৰু ৰিচা কাৰপ্লাই যোৰহাটত আছে নেকি এড্ৰেছটো মই খুদাই নাই ৰিচা কাৰপ্লাই যোৰহাট মালুৱালি বাইপাছ চাৰিআলিৰ পৰা আপোনাৰ 100 মিটাৰ ভিতৰত সোমাব লাগে আচ্ছা আপোনাৰটো সবেটো চিনি পায় আৰু আগৰ আপোনাৰ গুগলৰ লোকেশ্যন দিয়া আছে ডেসক্ৰিপচনত চাই ল'ব গুগল লোকেশ্যন দিয়া আছে কক ভেনখন আৰু আপোনাৰ এখন আছে 2016 মডেল 2016 মডেল মাৰুতি অমনি 46,000 ৰানিং হৈছে আৰু প্ৰাইস আছে 2,60,000 2,60,000 নেগোচিয়েবল 2,60,000 নেগোচিয়েবল ন 2016 মাৰুতি ভেন হয় নেক্সট আছে আপোনালোকৰ কাৰণে এখন মাৰুতি অল্টো এল'ইল বিলাক চাই লওক একবাৰ এটা এক্সট্ৰা এল'ই লগাই থৈছে আপোনাৰ এখন আপোনাৰ 2016 মডেল আছে আৰু আপোনাৰ ৰানিংটো 49,000 ৰানিং হৈছে আৰু প্ৰাইসটো আছে আপোনাৰ 3,40,000 3,40,000 মাৰুতি অল্টো 800 কোন ইয়াৰৰ হয় এখন আপোনাৰ 2016 নৱেম্বৰ 2016 নৱেম্বৰৰ মাৰুতি অল্টো 800 হয় আপোনালোকে চাই লওক একবাৰ 1.5 লাখ মান দিলে মানস দাই কৰাই দিব তো মানস দা নেক্সট আমাক বেলেনো দেখাব বেলেনো খনৰ ডিটেইলছ কক এখন বেলেনো আপোনাৰ 2019 লাষ্টৰ হয় আপোনাৰ বেলেনো টপ মডেলটো আৰু এখন আপোনাৰ ৰানিং হৈছে 41,000 অনলি 41,000 ৰানিং হৈছে এখন বেলেনো টপ মডেল আলফা হয় কিমান এখনৰ আস্কিং হ'ব এখন আস্কিং আছে 6,40,000 আৰু কিমান 3 লাখ নালাগে আপোনাৰ 250 ভিতৰত ডাউন পেমেন্টৰ সরি পার্কিং সেন্সরও লগোৱা আছে ওকে তো নেক্সট আছে এখন গ্র্যান্ড আইটেম রেড কালারত কক এখন আপোনাৰ গ্ৰেন আইটেম ৰেড কালাৰত আছে আপোনাৰ এখনৰ আপোনাৰ মডেল আছে 2015 আৰু ৰানিং আছে 36,000 আৰু প্ৰাইস আছে 3,85,000 3,85,000 কোন ইয়াৰ হয় এখন আপোনাৰ 2015 ৰ হয় 15 ৰ গ্র্যান্ড আইটেম ন ওকে নেক্সট আছে আৰু এখন সিলভার কালারত অল্টো 800 আছে আপোনাৰ 2014 মডেল আৰু ৰানিং হৈছে 27,000 অনলি হয় 27,000 আস্কিং কিমান আস্কিং আছে আপোনাৰ 2,70,000 2,70,000 একবাৰ চাই লওক ওয়াক अराउंड তাৰ পিছত আমি ইন্টেৰিয়ৰ দেখুৱাই দিম 1.5 লাখ মান ডাউন পেমেন্টত ওলাব নে 120 ডাউন পেমেন্টত লৈ যাব পাৰিব 120 হয় 1,20,000 ত অল্টো লৈ যাব পাৰিব হয় 1,20,000 ত এখন অল্টো লৈ যাব পাৰিব মানস দাৰ লগত কন্টাক্ট কৰিব তো নেক্সট আছে এখন আপোনাৰ সুইফট আছে এখন 2019 লাষ্টৰ হয় আৰু কন্ডিশনটো আপোনাৰ টিপ টপ কন্ডিশনত আছে আপোনাৰ এখনৰ ৰানিং আছে 20,000 অনলি আৰু আপোনাৰ প্ৰাইস আছে 6,20,000 ডিজেল নে পেট্ৰল VXI মডেল হয় মানে মিডল মডেলটো হয় কিমান এখনৰ প্ৰাইস এখন প্ৰাইস আছে 6,20,000 6,20,000 ওকে তো এখন চালে আপোনালোকে নেক্সট আপোনালোকৰ কাৰণে এখন অল্টো K10 আছে কক অল্টো K10 আপোনাৰ এখন এল্টো K10 VXI হয় আপোনাৰ 2016 মডেল আপোনাৰ ৰানিং আপোনাৰ 38,000 ৰানিং হৈছে আৰু প্ৰাইস আছে আপোনাৰ 3,30,000 3,30,000 ন ওকে ব্যাক সাইডৰ পৰা একবাৰ দেখুৱাই দিছো ইন্টেৰিয়ৰো দেখুৱাই দিম অল্টো লাগিলে বহুত অল্টো আছে ইয়াত সব সাগে মাৰুতিৰ গাড়ী আছে এখন গুদামত মাৰুতিৰ গাড়ী আছে সব
তো আপোনালোকে মাৰুতিৰ গাড়ী পাই যাব ইয়াত নেক্সট আপোনালোকৰ কাৰণে আছে কাৰেণ্ট গুচি গৈছে নেক্সট আছে এখন ৰেনল্ড কুইট ৰেড কালাৰত ৰেনল্ড কুইট আছে কক এখনৰ ডিটেইলছ এখন আপোনাৰ ৰেনল্ড কুইট আছে 2016 মডেল আৰু আপোনাৰ ৰানিংটো হৈছে আপোনাৰ ৰানিং 28000 ৰানিং হৈছে 2016 মডেল আৰু প্ৰাইস আছে 2,60,000 2,60,000 কোন ইয়াৰৰ হয় এখন 2016 2016 ৰেনল্ড কুইট আৰু ৰানিং হৈছে এখন RXT মডেলটো হয় টপ মডেল 1000 সিসি ডাউন ৰানিং কিমান হৈছে ৰানিং আমরা 28000 ওকে আৰু এখন অল্টো কেটন কিমান অল্টো কেটন লাগে কিমান অল্টো 800 লাগে সব পাবো ইয়াত কক এখনৰ ডিটেইলছ এখন আপোনাৰ এল্টো কেটন আপোনাৰ 2018 মডেল এখন 2018 মডেল আছে এল্টো কেটন আপোনাৰ 58000 ৰানিং হৈছে আৰু প্ৰাইস আছে 3,90,000 3,90,000 আচ্ছা আমি এখনৰ ইন্টেৰিয়ৰ দেখুৱাই দিছো নেক্সট আছে আৰু এখন সুইফট ডিজায়াৰ কক এখন আপোনাৰ সুইফট ডিজায়াৰ আছে VXI 2016 মডেল আৰু ৰানিং টু 48000 ৰানিং হৈছে আৰু প্ৰাইস আছে 4,80,000 4,80,000 কোন ইয়াৰ হয় এখন 2016 ৰানিং কিমান ক'লে ৰানিং আপোনাৰ 48000 ৰানিং হৈছে আচ্ছা 4,60,000 ন 4,80,000 আৰু কম হৈ যাব আৰু 3 লাখ মান 3 লাখ তো নালাগিব নালাগে আপোনাৰ এখন আপুনি 2 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব না এখন ওকে নেক্সট আৰু এখন সুইফট ডিজায়াৰ আছে কক এখন আপোনাৰ সুইফট ডিজায়াৰ আপোনাৰ 17 মডেল হয় আপোনাৰ ৰানিং টু 49000 ৰানিং হৈছে আৰু আপোনাৰ প্ৰাইস আছে 5,10,000 5,10,000 কোন ইয়াৰৰ হয় আপোনাৰ 2017 ৱাক আৰাউণ্ড চাই লওক তাৰ পিছত আমি ইন্টেৰিয়ৰ দেখুৱাই দিম ৰানিং হৈছে 49,000 ন হোৱাইট কালাৰত আছে এখন তো একবাৰ ইন্টেৰিয়ৰ চাই লওক কি কন্ডিশনত আছে আৰু এইখনো 250 মানত ওলাবনে ওলাই যাব 2 লাখ মানত ওলাই যাব 2 লাখ মানত ওলাই যাব ন তো নেক্সট যদি ভাবিছে বহুত হৈ গ'ল মাৰুতিৰ গাড়ী বেলেগ গাড়ী কিয় দেখুৱা নাই একদম টপ মডেল আস্তা অপশনাল Hyundai i20 কক এখন আপোনাৰ 2000 আৰু ইয়াত বহুত ডাঙৰ ফিচাৰ এখন আছে কৰ্নাৰিং লেম্প আছে হেজবেকত স্টিয়াৰিং ৰাইটত কাটিলে ৰাইটত জ্বলিব লেফটত কাটিলে লেফটত জ্বলিব কক হয় এখন 2018 মডেল হয় আস্তা আৰু আপোনাৰ এখনৰ ৰানিং 46000 ৰানিং হৈছে পেট্ৰল নে ডিজেল পেট্ৰলত আছে আৰু আপোনাৰ প্ৰাইস আছে 6,20,000 কম হ'ব নে কম হৈ যাব ন ওকে একবাৰ চাই লওক এখনৰো ইন্টেৰিয়ৰ ABS 6 এয়াৰবেগ আহে নেকি এখনত মই একবাৰ চাই দিছো ৰখিব আপোনালোকৰ কাৰণে 6 এয়াৰবেগ আহে নে নাহে ইয়েস এখনৰ 6 এয়াৰবেগ আহে ইয়াৰ পিলাৰতো এয়াৰবেগ আছে সিটতো এয়াৰবেগ আছে 6টা এয়াৰবেগ আছে এখনত নেক্সট আছে আৰু এখন বেলেনো এলউইল বিলাক আগত চাই লওক হয় কক এখনৰ ডিটেইলছ এখন বেলিনো আপোনাৰ 2018 মডেল 25000 ৰানিং হৈছে আৰু প্ৰাইস আছে আপোনাৰ 6,40,000 6,40,000 কোন ইয়াৰ হয় এখন 2018 25000 ৰানিং ওকে 2018 25000 ৰানিং ন কিমান গলে প্ৰাইস 6,40,000 ডিসকাউন্ট হৈ যাব 6,40,000 ডিসকাউন্ট হৈ যাব আৰু ফাইনান্স হৈ যাব ওকে নেক্সট যদি ভাবিছে বেলেনো নল পুৰণা সুইফট লম পুৰণা সুইফট খনো ইয়াত পাব এখন আপোনাৰ ডিজেলত আছে 2012 মডেল আপোনাৰ ৰানিং টু 68000 মান ৰানিং হৈছে আৰু প্ৰাইস আছে 2,30,000 ওকে আমি এখনৰো একবাৰ ইন্টেৰিয়ৰ দেখুৱাই দিছো 2,30,000 ডিজেলত ওকে 2,30,000 ত মাৰুতি সুইফট পাই যাব আৰু কম হ'ব নে নাই কম হৈ যাব ন ওকে নেক্সট আছে এখন i20 অ্যাক্টিভ ডিজেল নে পেট্ৰল এখন পেট্ৰলত আছে কক এখন আপোনাৰ 2017 মডেল হয় আপোনাৰ ৰানিং টু আছে 37,000 আৰু প্ৰাইস আছে 4,70,000 নতুন প্ৰায় 10 লাখ মান আহে হয় তো অল্টোৰ প্ৰাইজত যদি ভাবিছে এখন ক্ৰসওভাৰ গাড়ী ল'ব চাব পাৰে 2,50,000 মান ডাউন পেমেন্ট কৰিলে আহি যাব 4,70,000 180 দিলে হৈ যাব 180 আহি যাব ওকে 180 আহি যাব মই আৰু বেছিকে কৈছিলো 250 1,80,000 ত এখন আহি যাব তো নেক্সট আপোনালোকৰ কাৰণে আছে এখন মাৰুতি সুজুকি সুইফট ব্লু কালাৰত কক হয় এখনো আপোনাৰ 2019 মডেল হয় আপোনাৰ মাৰুতি সুজুকি সুইফট VXI আপোনাৰ ৰানিং টু আপোনাৰ 30,000 ৰানিং হৈছে আৰু প্ৰাইস আছে 6,10,000 কোন ইয়াৰ হয় আপোনাৰ 19 ৰ ৱাক আৰাউণ্ড চাই লওক আমি ইন্টেৰিয়ৰ দেখুৱাই দিম এখনৰ 2019 মাৰুতি সুজুকি সুইফট
2018 চাগে 18 18 or Swift 6,10,000 30,000 রানিং হৈছে VXI হয় VXI পেট্ৰলত আছে এখন পেট্ৰলত ওকে তো নেক্সট আছে আপোনালোকৰ কাৰণে এখন আৰু এখন বেলেনো বেক সাইডত বাম্পাৰ একদম চাক আনকমন চাই লওক বাম্পাৰ লগো আছে কক এখনৰ ডিটেইল এখন আপোনাৰ বেলিনো আলফা হয় ন একদম টপ মডেল আছে বেলিনোখন টপ মডেল হয় আপোনাৰ এখন আপোনাৰ 2019 মডেল হয় আপোনাৰ 43,000 ৰানিং হৈছে আৰু প্ৰাইস আছে 6,50,000 আৰু যিমান গাড়ী দেখুৱালো সব নতুন গাড়ী দেখুৱাই আছো হয় হয় নেকি সব নতুনত আছে সব নতুন গাড়ী আগৰ ষ্টক বিলাক খালি হৈছে আৰু ইন্টেৰিয়ৰ এখনৰ চাই লওক কিমান ক'লে এখনৰ প্ৰাইস এখন 650 হয় 650 হয় এখনৰ প্ৰাইস নেক্সট আছে আপোনালোকৰ কাৰণে এখন অল্টো হয় 800 07 ৰেজিষ্ট্ৰেচন কক এখন আপোনাৰ 07 ৰেজিষ্ট্ৰেচন এখন আপোনাৰ এল্টো 800 LXI আপোনাৰ 2016 মডেল হয় আৰু প্ৰাইস আছে 2,90,000 2,90,000 হয় হয় 2016 মডেল 2016 ওকে এইখনৰো আমি একবাৰ ইন্টেৰিয়ৰ দেখুৱাই দিছো চাই লওক কি কণ্ডিশ্যনত আছে ইন্টেৰিয়ৰ তাৰপিছত আমি আপোনালোকক দেখুৱাম এখন আৰ্মি কালাৰৰ কুইড ৰেনল্ডৰ বেক সাইডৰ পৰা আগত দেখুৱাই দিছো কক এইখনৰ এখন ৰেনল্ড কুইড আছে আপোনাৰ 2016 মডেল RXL মডেলটো হয় আপোনাৰ ৰানিংটো 55 মানে ৰানিং হৈছে আৰু আপোনাৰ প্ৰাইস আছে 2,60,000 2,60,000 ত এখন আহি যাব ন 2,60,000 ত এসি থকা গাড়ী পাই যাব মানে বাইকৰ দামত আৰু কম হৈ যাব আপোনাৰ 90,000 লোন পেমেন্ট দিলে হৈ যাব 90,000 ত লৈ যাব পাৰিব এখন 1 লাখো নালাগে 90,000 ত এখন লৈ যাব পাৰিব তো একবাৰ এইখনৰো ইন্টেৰিয়ৰ চাই লওক ৰেনল্ড কুইড RXL মডেল ন ওকে তো এখন ৰেনল্ড কুইড আছে 2016 মডেল 90,000 ত ওলাই যাব 90,000 ওলাই যাব 90,000 ত বুলে ওলাই যাব এখন নেক্সট আৰু এখন i10 আছে কক এখন আপোনাৰ Honda i10 আপোনাৰ i10 আপোনাৰ স্পোর্টস হয় আপোনাৰ 2012 মডেল আপোনাৰ প্ৰাইস আছে 2 লাখ আৰু ৰানিং কিমান আছে প্ৰাইস 2,50,000 আছে 2,50,000 আছে ন i10 স্পোর্টস আৰু ৰানিং কিমান আছে ৰানিং 38,000 ৰানিং হৈছে 38,000 ৰানিং হৈছে ওকে তো নেক্সট আৰু এখন সেন্ট্ৰো আছে সেন্ট্ৰো নিউ মডেলত আছে সেন্ট্ৰো নিউ মডেল আপোনাৰ এখন 2019 মডেল 48,000 ৰানিং হৈছে আৰু প্ৰাইস আছে আপোনাৰ 3,50,000 3,50,000 ওকে আমি এখনৰো একবাৰ ইন্টেৰিয়ৰ দেখুৱাই 3,50,000 ত এখন লৈ যাব পাৰিব 1.5 লাখ মান ডাউন পেমেন্টত থাকে এখনো ওলাই যাব 130 120 ওলাই যাব ওকে মানুষ দা আৰু এখন পাৰ্কিং আছে এখনত যাম তাত যাম ওকে বলক নেক্সট পাৰ্কিংত কি গাড়ী আছে চাই ল নেক্সট আছে এখন ওয়েগনাৰ হোৱাইট কালাৰ কক হয় এখন আপোনাৰ ওয়েগনাৰ হোৱাইট কালাৰ ওয়েগনাৰ VXI আছে আপোনাৰ 2015 মডেল 41,000 ৰানিং হৈছে আৰু প্ৰাইস আছে আপোনাৰ 3,50,000 3,50,000 কোন ইয়াৰ হয় 2015 15 ন রানিং কিমান হৈছে রানিং 41,000 রানিং 41,000 রানিং হৈছে ইন্টেরিয়র সাইড লক 1.5 লাখ মান দিলে এখনো আহি যাব নেক্সট আছে আৰু এখন ওয়েগনার নাকি i20 ও সরি এই পিনে i20 আছে স্পোর্টস হয় কক এখনৰ ডিটেইলস এখন আপোনাৰ i20 আছে এখন আপোনাৰ 2019 মডেল আপোনাৰ রানিং আছে আপোনাৰ 58,000 রানিং আছে আৰু আপোনাৰ প্ৰাইস আছে 5,80,000 ABS এয়ারব্যাগ পাবো মিউজিক সিস্টেম টাচ স্ক্রিন মিউজিক সিস্টেম ইনবিল্ড আছে আৰু এখনো 3 লাখ মান 250 আহি যাব 250 ভিতৰত আহি যাব ন ওকে তো আমাৰ লগত বেংকৰ মানুহ আছে আমি একবাৰ মাতি দিম দাদা এই পিনা হক বেংকৰ মানুহ আছে এইজন দাদাই ফাইনান্স কৰাই দিব আপোনালোকক ইয়াত গাড়ী বিলাক যে আমি কৈ আছো ফাইনান্স এখন কিমান 250 মানত ওলাই যায় নে অলমোস্ট ওলাই যাব কিমান 30% ডাউন পেমেন্ট কৰিব লাগে নেকি মিনিমাম ধৰ ভ্যালুয়েশনৰ আপোনাৰ 30% মান ডাউন পেমেন্ট আৰু এই এটা কথা কওঁ এই কম ডাউন পেমেন্ট কম কৰি দিয়া আৰু ইন্টাৰেষ্ট ৰেট অফ ইন্টাৰেষ্ট কম কৰি দিয়া উস্তাদ হয় আচ্ছা মানে আপোনালোকক বেস্ট ডিল দিব এও ন কি নাম আছিল দেৱজিৎ দাস মানস দাক ফোন কৰিলে দেৱজিৎ দাৰ লগত কন্টাক্ট কৰাৰ কাৰণে ক'ব তেতিয়া বেস্ট ইন্টাৰেষ্ট ৰেট আৰু কম ডাউন পেমেন্টত ওলাই দিব পাৰিব গাড়ী নেকি আৰু মানে 30% মানে 1 লাখ টকা 30,000 টকা যদি 5 লাখ টকা দাম হয় তেনেহলে 1.5 লাখ টকা ওলাই যাব আৰু 30% ফাইনাল আৰু এক্সট্ৰাকে কিবা দিব লাগে নেকি নাই এক্সট্ৰা কৰি দিব হেইটোৱে ফাইনাল যোনটো মানে হেইটোৱে ফাইনাল এক্সট্ৰা কিবা প্ৰসেসিং ফিজ এই ডাউন পেমেন্টত লোন এমাউন্টৰ লগত থাকিব ডাউন পেমেন্টত একো দিব না লাগে 30% মানে 30% 1.5 লাখ মানে 1.5 লাখ পাৰিলে আৰু কমতে কৰাই দিব তো মানস দা নেক্সট কক এখন টিয়াগো আছে হয়
এখন আপোনাৰ টাটা টিয়াগো আছে 2018 মডেল হয় আপোনাৰ 35,000 ৰানিং হৈছে আৰু আপোনাৰ প্ৰাইস আছে 3,50,000 3,50,000 ওকে কোন ইয়াৰৰ হয় আপোনাৰ এখন 18 হয় 18 হয় ন আমি একবাৰ এখনৰ ইন্টেৰিয়ৰ দেখাই দিছো 1.5 লাখ মানত এখন 1.5 লাখৰ ভিতৰত ওলাই যাব 1.5 লাখৰ ভিতৰত ওলাই যাব আৰু টাটাৰ গাড়ী হয় সেফটিৰ কাৰণে বহুত ভাল তো নেক্সট কি দেখাবো নেক্সট আছে এখন মাৰুতি অল্টো 800 অল্টো 800 আপোনাৰ এখন 2017 মডেল হয় প্ৰাইস আছে 2,90,000 আৰু আপোনাৰ ৰানিং আছে 47,000 ন ইন্টেৰিয়ৰ একবাৰ চাই লওক কি কন্ডিশনত আছে এখনৰ কোন ইয়াৰৰ কলে এখন 2017 ন ওকে নেক্সট কি গাড়ী দেখাবো নেক্সট আপোনাৰ দেখাম এখন ইকো ভেন নেক্সট আছে এখন ইকো মাৰুতি এখন ইকো ভেন আছে 2016 মডেল আৰু প্ৰাইসটো বহুত কমত আছে 3,30,000 আছে এসি আহে নে এখনত এসি আছে এসি আছে ন কোন ইয়াৰৰ হয় এখন 2016 মডেল হয় আৰু 46,000 ৰানিং হৈছে 46,000 ৰানিং হৈছে 3,30,000 2016 ন ওকে একবাৰ ওয়াক अराउंड চাই লওক তাৰ পিছত আমি ইন্টেৰিয়ৰ দেখুৱাই দিম ইন্টেৰিয়ৰ চাই লওক কি কন্ডিশনত আছে এই আছিল আজিৰ ভিডিও নতুন এটা ভিডিওত আমি সোনকালে লগ পাম তো ভিডিও চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভাল লাগিছে লাইক শেয়াৰ কমেন্ট সকলোখিনি কৰি দিব